হাই হেল্ল' ডান্স ক্লাছ আহিছিলোঁ বহুত প্ৰেক্টিছ কৰিলোঁ আজি কালি শ্বুটিং আছে বিয়াৰ চং গ'লে তাৰ কাৰণে আজি বহুত প্ৰেক্টিছ দিলে ছাৰে আমাক এতিয়া অলপ ৰাস্তাত কৰিব আহিছোঁ কিবা কবি নেকি কালি আমাৰ শ্বুটিং আছে বিয়াৰ সং এটা আছে কালি ফালি দিবি না প্ৰেক্টিছ কৰিলোঁ ফালি দিম হ'ব কালি শ্বুটিঙত ফালি দিবি মইতো ফালি ভাতটো খাই ল'ম পিছত তাতে ভাতটো যায় ভাতটো খাই দিম তো এতিয়া আমি অলপ ৰাস্তালৈ ওলাই আহিলোঁ প্ৰেক্টিছ এতিয়া সমাপ্ত হৈছে ইয়াতে আহিছোঁ দোকানত টাউনত আছোঁ আজি ছানডে হয় তাৰ কাৰণে আজি ইমান গাড়ী নাই চ' ছানডে তাৰ কাৰণে দোকানো বন্ধ আছে আমি বাছ ষ্টেণ্ড ওচৰত আছোঁ এতিয়া ইয়াতে আমাৰ ৰয়েল স্কুল অফ ডান্স স্কুল ইফালে আছে এনে অলপ কিবা খাবলৈ সোমালোঁ ইয়াতে খাব নেকি হোটেলত বঢ়িয়া ঠাণ্ডা লৈ আছোঁ হোটেলত আছোঁ আমি ডান্সাৰ তিনিজন বহি আছোঁ বিন্দাছ অপু জনাৰ্দন বহি আছোঁ কিবা ল'ব খুজি আছে হোৱাই নাই কেতিয়া হ'ব জলদি কৰ কালি কেনে হ'ব কালি আমাৰ বিয়াৰ শ্বুটিং আছে বিয়াতে আছে তাৰ কাৰণে দোকানত কিবা কিবি খাই উঠিলোঁ এতিয়া আকৌ ৰুমলৈ যাই আছোঁ ডান্স ৰুমলৈ আকৌ ডান্স ৰুমত যাই আছোঁ আমি এতিয়া আকৌ গৈ আছোঁ আগত আছে আমাৰ ডান্স ৰুম তালৈ আকৌ যাই আছোঁ আমি ৰুমলৈ আহি পালোঁ আন্ধাৰ লাইট অফ আছে এতিয়া লাইট অন কৰি অলপ বহিম আমি লগৰীয়া এইটোৱে হ'ল আমাৰ ডান্স স্কুল ৰয়েল স্কুল অফ ডান্স চোৱা প্ৰেক্টিছ কৰা হ'ল আমাৰ এজন লগৰীয়া মানে ক'ৰবাত কিবা কাম আছে বোলে গ'ল বাইক লৈ আহি পোৱা নাই তাকে ৰখি আছোঁ অলপ ইয়াতে ৰখি আছোঁ আহি পালে যাম আৰু ঘৰ ডান্স ক্লাছৰ পৰা আহি পালোঁ এতিয়া ঘৰ পালোঁ গা চা ধুম এতিয়া ব্লগটো ইয়াতে সমাপ্ত কৰিম আৰু যোনে যোনে চাই আছে মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব নিউ চেনেল হয় মোৰ এইটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ